যাতে ভালে কুশলে ভাল খবৰটো সোনকালে দিব আৰু আপোনালোকক ন আকৌ আইতা খবলৈ ওলাইছো কৈ দিছো আকৌ আইতা খবলৈ ওলাইছো দেই আজি মাকৰ বাৰ্থডে হেপী বাৰ্থডে ধন্যবাদ ধন্যবাদ ভিডিঅ'টো আগতে ক'বলৈ পাই হাই কি খবৰ সকলো আৰু মই পৰশমণিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া আহি দুপৰীয়া হ'ল বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু ভিডিঅ'টো বনোৱাৰ বিশেষ উদ্দেশ্য আছে নথকা নহয় আৰু কি আছে আপোনালোকক সকলো কৈ আছোঁ প্ৰথমতে মই এতিয়া কি কৰিব লৈছোঁ আপোনালোকক সেইটো দেখাম দেই চাই থাকিব ভিডিঅ'টো আগলৈ গুৰ দেখিছেনে পানীত অকণমান কুহুমীয়া গুৰখিনি লিকটীয়া আছিলে যে অকণমান কুহুমীয়া গৰম পানী দি এনেকৈ গলাইছোঁ তাৰপিছত আজি কৰি আছোঁ ঘিলা পিঠা আপোনালোকক দেখাম কেনেকৈ বনাওঁ চাই থাকিব ভিডিঅ'টো আগলৈ এইফালে এইখিনি হ'ল গুড়ৰ পানী হয় গুড়খিনি লিকটীয়া আছিলে বাবে মই অকণমান গৰম পানী দি ল'লোঁ সোনকালে গলিবৰ বাবে আৰু আজি কোন আহিব মই কৈ আছোঁ আজি আহিব কল্পনা মা আৰু তেওঁ আহি আছে ফোন কৰিছিলে মোক ভাবিলোঁ তেওঁলৈ স্পেচিয়েল পিঠা কেইটামান বনাওঁ আৰু আপোনালোককো দেখাওঁ নে কি কয় বহুদিন ভিডিঅ' বনোৱাই নাই আজি ভাবিলোঁ তেওঁ আহিব যিহেতু স্মৃতি হিচাপে থাকি যাব আৰু আগতেও আহিছে বাৰু আহিলেও তথাপিও এবাৰ ভিডিঅ'টো ধুনীয়াকৈ বনাওঁ বুলি ভাবিলোঁ আপোনালোককো দেখাওঁ যিহেতু বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই মই এবাৰ ভিডিঅ'টো ৰেগুলাৰ দিম বুলি ভাবিছোঁ আৰু এইখিনি দেখিলেনে আৰু চাই থাকিব ভিডিঅ'টো আগলৈ পিঠাখিনি এতিয়া মই ধুনীয়াকৈ সেনাই লওঁ আপোনালোককো দেখাই থাকোঁ এফালে এইটো বৈয়ামত আছে এইখিনি দুইখিনি মিহল কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ইফালে গেলাই থৈছোঁ এইখিনি গুড়খিনি একদম ধুনীয়া হৈ আছে এইখিনি পিঠা এইখিনি হ'ল ঢেঁকীৰ পিঠা এইখিনি হ'ল ঢেঁকীৰ ৰ'দত শুকুৱাই থোৱা তাৰপিছত এইখিনি হ'ল মিলৰ অলপ অলপ মিক্স কৰি দিওঁ দুইটাৰ মিহল কৰি লৈছোঁ বৰা পিঠা হয় দুইখিনি এইখিনি ঢেঁকী এইখিনি মিলৰ ঢেঁকীখিনি যিমান ভাল লাগে পিঠা মিলৰখিনি সিমান ভাল নালাগে ইফালে হ'ল এইখিনি গুড়খিনি গুড়খিনি অলপ অলপ লিকটীয়া হৈয়ে আছে এইডোখৰ দিছিলে ইমান লিকটীয়া গুড় হাতে মিহল কৰি দিছোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ পিঠাখিনি আৰু মই এতিয়া অকণমান দেৰি ঢাকি থৈ দিম এইকেইডোখৰ গুড় লিকটীয়া হৈ থাকিলে এনেকৈ অকণমান দেৰি ঢাক মাৰি থৈ দিছোঁ দুইটা টাৱাৰে তাৰপিছত মই জুইকুৰা ধৰি লওঁগৈ জুই ধৰি তাৰপিছত পুৰি আছোঁ ধুনীয়াকৈ চৰুখাটো ধৰি লওঁ জুইকুৰা খৰি ভৰাই দিছোঁ ফুটচাই চুটচাই অঁতৰাই আজি ধুনীয়াকৈ মোহাৰিলোঁ প্লেটটো চলাই মজলাই লওঁ জুইকুৰা তেল পিঠা তাৰপত নালাগে বোলো মৰ্ণিং আজি হ'ল নেক্সট ডে আৰু কালি মাহঁতি আহিলে আহোঁতে ৰাতি হ'ল মই ভিডিঅ' নকৰিলোঁ আজি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু মাহঁতি আহি পোৱা কালি বহুত দেৰি হ'ল আৰু আমাৰ ঘৰত নাথাকিলে অকল খুৰাহে থাকিলে মা গৈ লগৰ আৰু এগৰাকী আছিলে মোৰ মাৰ লগতো চিনাকি তেওঁ তাত থাকিলেগৈ গৈ অকণমানিজনী ইমান আমনি কৰিছিলে নহয় সেইবাবে তালৈ গুচি গ'ল আৰু এইফালে খুৰা আছে আমাৰ ঘৰত বেলেগ গাড়ীখন খুৰা শুইয়ে আছে আৰু মা আহিব আজি মাৰ বাৰ্থডে মোৰ ভিডিঅ'ৰ যোগেদি হেপী বাৰ্থডে মা আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ আপোনালোককো দেখাই ৰাখোঁ পাবহি আৰু অকণমান পিছত এইফালে ভাত পানী বনাই ৰেডিয়ে মই ৰাতিপুৱাই হয় অকণমানি মানে আমাৰ বেটি নহয় তেওঁলোকৰ মোৰ লগৰজনী ছোৱালীজনী তাই বহুত কান্দিছে মাক তাত থাকিবলৈ ৰখাইছে সেইবাবে গুচি গ'ল আৰু তাইৰ লগতে মাকো আহিলে ৰাতি 12টামান বাজিলে আহোঁতে তাৰপিছতে খুৰাই ক'লে মই ইয়াত থাকিম তুমি তাত থাকা মানে মাক তাত থাকিবলৈ ক'লে আৰু এতিয়া মা আহি পাবহি তাৰপিছত আজি মা ভাবা যিহেতু বাৰ্থডে শিৱসাগৰতে
শিৱদৌলৰ তাতে চাগে বাৰ্থডে কৰিব আয়োজন আৰু কি কৰে আৰু যাব পাৰোঁ নে নোৱাৰোঁ চাওঁ, নোৱাৰিবও পাৰোঁ। তাৰপৰা ঘৰলৈ সোনকালে যাবগৈ, কাকুহঁতি বোলে এটা সোনকালে মাতি আছে আৰু যিহেতু মাকৰ বাৰ্থডে চবেই বিচাৰে নহয় জানো চেলিব্ৰেট কৰিবলৈ, সেইবাবে আগলৈ চাই থাকিব ভিডিঅ'টো। পালেহি আৰু এতিয়া ভাত খাই আছে, মানুহবোৰক দেখা পাইছোঁ। অঁ ভাত খাইছে সি আহি চিধা একদম উৎপাতকৈ ভাতেই আৰু জীয়াৰীয়ে বনাই দিছে কচু, তাৰপিছত পদুনা চাটনি, মাংস ধুনীয়াকৈ খাইছোঁ। আহিলে আৰু একদম মুঠতে যাবলৈ উৎপাত। আকৌ আহিম নহয়, আহিব। নাতিনী ল'ব নালাগিব জানো আহি পেলাই। খাই কেনেকুৱা লাগিছে? ভাল হৈছে, ভাল হৈছে, ভাল লাগিছে, ভাল লাগিছে। দাই পুৰা দি আছে। খাই মেলি যাবলৈ ওলালে আৰু একদম গোৱামুৰি খাইছোঁ। বেয়া লাগিব কেলে আছে, আকৌ আহিমগৈ 26 তাৰিখ 27 তাৰিখে আকৌ আহিমগৈ। আহি আৰু যাওঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আমাৰ মাইনা মানে অকণমান আগবাঢ়িছে আৰু ভগৱানে যাতে ভালে কুশলে ভাল খবৰটো সোনকালে দিব আৰু আপোনালোকক ন। আকৌ আইতা খবলৈ ওলাইছো, কৈ দিছো আকৌ আইতা খবলৈ ওলাইছো দেই। আজি মাকৰ বাৰ্থডে, হেপী বাৰ্থডে। ধন্যবাদ ধন্যবাদ। ভিডিঅ'টো আগতে ক'বই পাবা। গতিকে ধুনীয়াকৈ জীয়াৰী ঘৰত খালো, খাই এতিয়া একদম গৈ থাকো আৰু বলক ভালকে থাকিবি দেই। এফালে ওলালে এফালে পেটি ওলাই মেলি আজৰি মানুহ একেবাৰে লেটকি আছে। গ'ল আৰু ভাত পানী খাই আমিও আজৰি হ'লোঁ। আজৰি হৈ অকণমান জিৰালোঁ, মই জিৰাই লৈ এতিয়া এইখন দেখিছোঁ নে তাঁত এখন লগাই থৈছোঁ। বহু দিনতে তাঁতখন লগোৱা আৰু একো কৰাই নাছিলোঁ। মই এতিয়া পৰহিদিনাখন কেঁচ বাছিলোঁ, কালিতো সময় নাপালোঁ। আজি ভাবিছোঁ অকণমান বওঁ, কেঁচ বাচিবলৈ আছে, আপোনালোককো দেখাওঁ। চাওকচোন বাৰু কেনেকুৱা লাগিছে জনাব দেই। আৰু এইফালে ধুনীয়াকৈ কেঁচ বাচিছোঁ দেখিছেনে বাৰু? এইফালে ধুনীয়াকৈ এনেকৈ ৰংবোৰ মিলাই লৈছোঁ আগতীয়াকৈ। দুঘৰ বাচিছোঁ, এতিয়া তিনি ঘৰত সোমোৱাইছোঁ আৰু দুঘৰ শেষ হৈছে। এখনে আৰু ৰিহা বুলি নহয় আৰু চাদৰ বুলিয়ে ক'ব পাৰি, ৰিহা চাদৰ। ৰিহাতকৈ অকণমান বহলকৈ দিছোঁ মই, বেটিও যাতে পিন্ধিব পাৰে, ময়ো পিন্ধিব পাৰোঁ। মোৰতো ইমান ওখ ডাঙৰ নহয়, সেইবাবে। আৰু কেনেকুৱা লাগিছে জনাব দেই। মই কেঁচ আগতে বাচি পোৱা নাই, এবাৰ প্ৰথম শিকিছোঁ আৰু মোবাইলত চাই। বেটিয়ে কিবা এটা কওঁ কৈছে, কি কৈ দিয়া আকৌ? সকলোৱে দিবা আৰু ধন্যবাদ জনাব দেই। তাই কথা ক'বলৈ কথা বিচাৰি নাপাওঁ। এতিয়া গধূলিয়ে হ'লহি, আহি মুখ হাতকেইটা ধুই বেটিকো ধুৱাই মেলি আনিলোঁ। এতিয়া দিনটো মানে ইটো সিটো কাম কৰি মেলি আজৰি হৈ তাঁতখন বলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো শেষ কৰিবলৈ সময় হ'ল। আৰু শুনিব মানে এনেই যিটি কথা কৈ থাকে। ধুলা, মই ভৰি হাত ধুই আজৰি হ'লোঁ। এতিয়া আপোনালোকক এটা বস্তু দেখাম দেই। এতিয়া চাব, এইযোৰ হ'ল এযোৰ কাপোৰ, কেনেকুৱা লাগিছে বাৰু? মোৰ নহয়, পিছে ওচৰৰ পেহী এজনীয়ে চিলাব দিছে। কাপোৰযোৰ চিলাম, আপোনালোকক সকলো দেখাম ডিটেইলছত। পতি লগোৱাৰ পৰা, ব্লাউজ চিলোৱাৰ পৰা, একদম মেখেলালৈকে কেনেকৈ চিলাওঁ দেখাম আপোনালোকক। এইটো ভিডিঅ'ত নহয়, নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আকৌ। আজিলৈ বাই বাই, শুভৰাত্ৰি সকলোলৈ।